নমস্কাৰ আহক আজিৰ মোৰ বিষয়বস্তুটো হৈছে যে গৰ্ভৱতী মহিলা এগৰাকীয়ে টিটি ইনজেকশ্যনটো কিয় ল'ব লাগে আৰু ই কিয় ইমান দৰকাৰী হয় গৰ্ভৱতী মহিলা এগৰাকীৰ কাৰণে। Hi everyone, I am Himakshi and welcome to my YouTube channel Himakshi's Vlog. Today is to talk about health, nutrition and beauty. গৰ্ভৱতী মহিলা এগৰাকীয়ে টিটি ইনজেকশ্যন লোৱাটো কিয় উচিত হয়। মই আজি আপোনালোকক কম যে গৰ্ভৱতী মহিলা এগৰাকীয়ে টিটি ইনজেকশ্যন কেইটা ল'ব লাগে আৰু ইয়াক কিয় ল'ব লাগে আৰু লগতে কম কেতিয়া ল'ব লাগে আৰু কিমান দিনৰ ভিতৰত ইয়াক ল'ব পাৰি হয়। তো প্ৰথমতে আহক মই কম আপোনাক টিটিৰ কিমানটা ড'জ পাব। গৰ্ভৱতী মহিলা এগৰাকীয়ে টিটিৰ দুটা ড'জ পায়, টিটি 1 আৰু টিটি 2। টিটি 1 মানে প্ৰথম ড'জটো গৰ্ভৱতী মহিলা এগৰাকীয়ে কেতিয়া ল'ব, তেওঁ জাষ্ট গৰ্ভধাৰণ কৰাৰ পিছতে মানে যিমান পাৰে সিমান সোনকালে ল'লে তেওঁৰ কাৰণে ভাল হয়। আগতে আছিল আপোনাৰ 4 পৰা 5 মাহৰ ভিতৰত ল'ব লাগে, কিন্তু এতিয়া নিয়ম সলনি হ'ল। এতিয়া কৈছে যে গৰ্ভৱতী মহিলাগৰাকীয়ে যেতিয়াই তেওঁ গম পায় গৰ্ভধাৰণ কৰা বুলি তাৰে পিছতে যিমান পাৰে সিমান সোনকালে তেওঁ ল'ব লাগে আৰু যিমান সোনকালে ল'ব সেইটো তেওঁৰ কাৰণে ভাল। তাৰপিছত আহক যে টিটিৰ আপোনাৰ সেকেন্ড ড'জ, দ্বিতীয় ড'জটো কেতিয়া ল'ব। দ্বিতীয় ড'জটো ল'ব আপোনাৰ যে টিটিৰ প্ৰথম ড'জটো যেতিয়া লৈছিলে সেই তাৰিখৰ পৰা ঠিক এমাহ পিছত, মানে 4 সপ্তাহ পিছত আপোনাৰ টিটিৰ দ্বিতীয় ড'জটো তেওঁ ল'ব লাগিব। যদি মহিলাগৰাকীয়ে আপোনাৰ 3 বছৰৰ ভিতৰতে দ্বিতীয় গৰ্ভধাৰণ কৰিছে, মানে প্ৰথম শিশুটি হৈছে আৰু তাৰে 3 বছৰৰ ভিতৰতে আকৌ তেওঁ গৰ্ভধাৰণ কৰিছে আৰু যদি আগতে তেওঁ সম্পূৰ্ণকৈ টিটি ইনজেকশ্যন লৈছিল তেতিয়াহ'লে তেওঁ এতিয়া এটা ইনজেকশ্যন ল'লেই হ'ব, এটা টিটি ইনজেকশ্যন ল'লেই হ'ব। কিন্তু যদি 3 বছৰতকৈ বেছি দিন হৈ যায়, যদি 4 বছৰ হৈ যায়, 3.5 বছৰ হয়, তেতিয়া তেওঁ আকৌ দুটা ড'জে ল'ব লাগিব। আৰু যদি মহিলাগৰাকীয়ে টিটি ইনজেকশ্যন ল'ব পাৰে নাই কিবা কাৰণত বা তেওঁ নাজানিব পাৰে বা কিবা এনেকুৱা অসুবিধা হৈছে যিটোৰ কাৰণে ল'ব আহিব পৰা নাই, তেতিয়াহ'লে তেওঁ কি কৰিব, তেওঁ প্ৰসৱৰ এমাহ আগতে ল'লেও হ'ব, মানে 9 মাহৰ আগতো ল'ব পাৰে। আৰু যদি 9 মাহৰ আগতো লোৱা নাই তেনেহ'লে তেওঁ 9 মাহৰ পিছতো তেওঁ দিয়া হয় বা তেওঁ ল'ব পাৰে টিটি ইনজেকশ্যন। আৰু এনেকুৱাও হয় কেতিয়াবা যদি তেওঁ টিটি ইনজেকশ্যন একেবাৰেই লোৱা নাই, যদি প্ৰসৱৰ কাৰণে আহিছে, যদি ডেলিভাৰীৰ কাৰণে আহিছে হস্পিটেলত, তো তেতিয়া কি কৰা হয়, লেবাৰৰ সময়ত হ'লেও টিটি ইনজেকশ্যনটো দিয়া হয়। তো এইখিনিয়ে আছিল আপোনাৰ গৰ্ভৱতী মহিলা এগৰাকীৰ টিটি ইনজেকশ্যনৰ বিষয়ে, মানে টিটি ইনজেকশ্যন কিয় ল'ব লাগে আৰু টিটি ইনজেকশ্যন কিয় ল'ব লাগে সেইটো মই কৈ দিওঁ যে টিটি ইনজেকশ্যন দিয়া হয় যাতে টিটি ইনজেকশ্যনৰ দ্বাৰা মাক আৰু শিশুক উভয়কে কি কৰা হয়, ধনুষ্টংকৰৰ নিচিনা মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰা হয়। সেইটো কাৰণে টিটি ইনজেকশ্যন ল'ব লাগে হয়। এতিয়া আপোনালোকে হয়তো গম পালে যে টিটি ইনজেকশ্যন কেইটা থাকে, তাৰে দুটা থাকে, এটা হৈছে টিটি 1 আৰু টিটি 2। আৰু টিটি 1টো কেতিয়া ল'ব, যিমান পাৰে সিমান সোনকালে লোৱা উচিত। আৰু টিটি 2টো ল'ব যে টিটি 1 লোৱাৰ এমাহ পিছত। আৰু বুষ্টাৰ ড'জ কেতিয়া ল'ব, যদি আগৰ সন্তানটিৰ 3 বছৰৰ ভিতৰতে, মানে 3 বছৰ মানে একেবাৰে কম সময়ৰ ভিতৰতে যদি আকৌ তেওঁ গৰ্ভধাৰণ কৰিছে, 3 বছৰতকৈ কম সময়ৰ ভিতৰতে যদি গৰ্ভধাৰণ কৰিছে দ্বিতীয়বাৰৰ কাৰণে, তেতিয়া তেওঁৰ টিটি বুষ্টাৰ ড'জ এটা ইনজেকশ্যন ল'লেই হ'ব। তো এইখিনি আছিল মোৰ আজিৰ ক'বলগীয়া আপোনালোকক। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। হয়তো বহুতেই টিটি ইনজেকশ্যনৰ বিষয়ে জানে আৰু হয়তো বহুতে নাজানিবও পাৰে, আৰু মই বিশেষকৈ তেওঁলোকৰ কাৰণে কৈছোঁ, যদি আপোনালোকে পৰিয়াল পৰিকল্পনাৰ কথা ভাবি আছে, যদি আপোনালোকে পৰিয়াল পৰিকল্পনা কৰি আছে আৰু যদি আপোনালোকে গৰ্ভধাৰণ কৰিছে কোনোবাই, তেতিয়াহ'লে মই কওঁ আপোনালোকে এই টিটি ইনজেকশ্যনৰ বিষয়ে জনাটো খুবেই দৰকাৰী আৰু এইটো আপোনালোকৰ কাৰণে উচিত হয় টিটি ইনজেকশ্যনৰ বিষয়ে জনাটো। যদি আপোনালোকে মোৰ ভিডিঅ'টো